Hello everyone, welcome back to my channel. আজি মই আপোনালোকৰ ওচৰলৈ গাজৰৰ হালুৱা ৰেচিপিটো লৈ আহিছো। ৰেচিপিটোত মই পিহনাৰ ব্যৱহাৰ নকৰি কিদৰে অতি সোনকালে গাজৰৰ হালুৱাবিধ বনালো হেতু কথা জানিবলৈ আপোনালোকে প্লিজ ভিডিওটো শেষলৈকে চাই থাকিব। ইয়াৰ বাবে মই 10-12টা মান গাজৰ লৈ লৈছো আৰু এইখিনি আমাৰ ঘৰৰে গাজৰ হয়। এতিয়া এইখিনি মই বাকলি গুচাই লম। এই গোটেইখিনি গাজৰ মোৰ বাকলি গুচোৱা হৈ গ'ল আৰু এতিয়া মই এইখিনি সৰু সৰু টুকুৰা কৰি কাটি ললো আৰু মিক্সিৰ জাৰটোত দি দিলো আৰু এইখিনি ভালদৰে পিচি লম। গাজৰখিনি পিছোতে কিন্তু আপোনালোকে একেবাৰে পানী ব্যৱহাৰ নকৰিব। এয়া মোৰ গাজৰখিনি পিহি লোৱা হৈ গ'ল আৰু মই গাজৰখিনি একেবাৰে কিন্তু চাটনিৰ নিচিনা পেষ্ট বনাই দিয়া নাই। আপোনালোকে মন কৰিছেনে? এনেদৰে আটাইখিনি গাজৰ মই পিহি লম। আটাইখিনি গাজৰ পিহি লোৱাৰ পিছত মই এতিয়া শুকান কেৰাহী এটাত গাজৰখিনি এইদৰে ভাজি ললো। ইয়াত কিন্তু মই ঘি তেল এতিয়া একো দিয়া নাই। শুকানকে এনেদৰে ভাজি ল'ব আৰু ফ্লেমটো আপোনালোকে মিডিয়ামত ৰাখিব, নহলে যদি হাই ফ্লেমত ৰাখে গাজৰখিনি তলফালৰ পৰা ধৰি যাব পাৰে। এনেদৰে আপোনালোকে 10-12 মিনিট মান লৰাই থাকিব লাগিব। আপোনালোকে গাজৰখিনি মিক্সিত নিপিচি পেলাই পিহনাৰো পিহিব পাৰে, কিন্তু মিক্সিত পিচি ল'লে অতি সোনকালে হয়, সেয়েহে মই মিক্সিতে পিচি লৈছিলোঁ। এইখিনি আপোনালোকে 15-20 মিনিট মান এনেদৰে লৰাই থাকিব। গাজৰখিনি অকমান সিজা আৰম্ভ কৰিব, তেতিয়া ইয়াত আপোনালোকে ঘি দি দিব। মই ইয়াত গৰুৰ ঘি 3 চামুচ দি দিছো। গাজৰৰ হালুৱা বনাওঁতে আপোনালোকে কিন্তু ঘিটো একেবাৰে নিদিয়াকৈ নাথাকিব, কাৰণ আচল গাজৰ হালুৱাৰ টেষ্ট ঘিটো ওপৰতে আহে। এতিয়া এইখিনি ধুনীয়াকৈ লৰাই দিছো। গেছৰ ফ্লেমটো মই একেবাৰে এইটো সময়ত সিমত ৰাখিছো। এতিয়া এইখিনি ভালদৰে লৰাই ললো। এতিয়া ইয়াৰ বাবে মই কেইটামান ড্ৰাই ফ্ৰুটছ কাটি ৰাখিছিলোঁ, চেৰি, পিস্তা, কাজু আৰু এফালে খিচমিচ দুটামান আৰু ইলাইচি। এতিয়া ড্ৰাই ফ্ৰুটছখিনি মই গাজৰখিনি দি দিলোঁ। তাৰপিছত ইয়াত মই 6 চামুচ চেনি দি দিছোঁ। গাজৰৰ হালুৱাত অকণমান মিঠা হ'লে ভাল লাগে খাই। আপোনালোকে যদি চেনি নাখায় তেতিয়াহ'লে ইয়াৰ চেনিৰ সলনি আপোনালোকে গুড়ো দি খাব পাৰে। তাৰপিছত এইখিনি ভালদৰে লৰাই ল'ম। চেনিখিনি যেতিয়া একেবাৰে গলি যাব তাৰপিছতহে ইয়াত গাখীৰটো দিম। চেনিখিনি গলালৈকে এইখিনি আপোনালোকে 5-6 মিনিট মান এনেদৰে ভাজি থাকিব লাগিব। গাজৰৰ হালুৱাত অলপ সময় লাগে, কিন্তু খাবলৈ বিৰাটেই টেষ্টি হয়। চেনিখিনি ভালদৰে গলি যোৱাৰ পিছত ইয়াত মই চাহ খোৱা কাপৰ সমান একাপ গাখীৰ দি দিছোঁ আৰু গাখীৰখিনি দিয়াৰ পিছত লগে লগে এইখিনি লৰাই ল'লোঁ। প্ৰথমতে আপোনালোকে গাখীৰ সৰহকৈ দি নিদিব, প্ৰথমতে অকণমান দি ল'ব। ইয়াত আৰু অকণমান গাখীৰ লাগিব, সেইকাৰণে ইয়াত মই আৰু আধা কাপ গাখীৰ দি দিছোঁ। আপোনালোকে গাখীৰখিনি অকণমান মন কৰি দিব। চাহ খোৱা কাপৰে 2 কাপ গাখীৰ দিলেই যথেষ্ট, বেছি গাখীৰ হ'লেও খাই ভাল নালাগে। এতিয়া এইখিনি ভালদৰে লৰাই পেলাই 10 মিনিটমান আকৌ সিজিবলৈ দিম। ইয়াত মই 3টা ইলাইচি খুন্দি পেলাই দি দিছোঁ। ইলাইচি দিলে টেষ্টটো বহুত ধুনীয়া লাগে আৰু গোন্ধ এটা বহুত ধুনীয়া আহে। গাজৰ হালুৱা বনাবলৈ 45-ৰ পৰা 1 ঘণ্টা সময় লাগি যায়, সেয়েহে আপোনালোকে বেছি লৰালৰি নকৰিব, কাৰণ গাজৰৰ হালুৱা যিমানে ভাজে সিমানেই খাবলৈ ভাল হয়। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু এয়া আমাৰ গাজৰ হালুৱা একেবাৰে ৰেডি হৈ গ'ল। আপোনালোকেও এনেদৰে বনাই খাই চাব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো চাই যদি ভাল পায় প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।